হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আপোনালোকৰ সকলোৰে জনপ্ৰিয় ৰাখলীলা ধাৰাবাহিকত অভিনয় কৰা অভিনেতা ঋষি আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, এই সকলোবোৰৰ বিষয়ে আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ঋষিৰ প্ৰকৃত নাম হৈছে পাৰ্থ দত্ত। তেওঁৰ জন্ম হৈছিল 1998 চনৰ 17 নৱেম্বৰ তাৰিখে যোৰহাট জিলাত। পাৰ্থ দত্তই বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত আছে। পাৰ্থ দত্তৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক, দেউতাক, ভায়েক আৰু এগৰাকী বায়েক আছে। পাৰ্থ দত্তৰ মাকৰ নাম হৈছে মণিকা দত্ত আৰু দেউতাকৰ নাম হৈছে যতীন দত্ত। পাৰ্থ দত্তৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল যোৰহাট ছেণ্ট মেৰী স্কুলৰ পৰা। তাৰপিছত HS পঢ়িছিল লুইট ভেলী একাডেমীৰ পৰা আৰু তাৰপিছত ডিগ্ৰী পঢ়িছিল ছায়েন্স অৱ একাডেমীৰ পৰা। বন্ধু বান্ধৱীসকল, পাৰ্থ দত্তই অভিনয়ৰ উপৰিও মডেলিং কৰি ভাল পাইছিল। পাৰ্থ দত্তৰ প্ৰথম ধাৰাবাহিক হৈছে ৰাজবোৱাৰী। এই ধাৰাবাহিকখনৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত পাৰ্থ দত্তই ৰাধা ধাৰাবাহিকত অভিনয় কৰিছিল আৰু বৰ্তমান পাৰ্থ দত্তই ৰাখলীলা ধাৰাবাহিকত ঋষিৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে কোনে কোনে বাৰু ঋষিৰ অভিনয় চাই ভাল পায় জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।